উপলং যাতে সমাজৰ সকলো জনগোষ্ঠীৰ বিভিন্ন ভাষা ধৰ্মৰ ত্যাগ কৰি পাৰ হৈ আমাৰ মাজত শান্তি সংহতি ঐক্য স্থাপন কৰিব পাৰোঁ। শাৰদীয় প্ৰেমৰ সেৱানীৰে উৎসৱ সংঘ উদলিৰে আকৌ এবাৰ আমাৰ বাপনৰ জতন সপোনৰ ঘৰ আলোকিত হওক এই শ্ৰী দুৰ্গাৰ চৰণত শ্ৰদ্ধা সহ প্ৰাৰ্থনা কৰিলোঁ। যা দেৱী স্বৰ্গভূতেষু মাতৃৰূপেণ সংস্থিতা নমস্তস্যৈ নমস্তস্যৈ নমঃ নমঃ। বলো বলো দুর্গা মাত কি! বলো বলো দুর্গা মাত কি! বলো বলো দুর্গা মাত কি! জয় শ্রী রাম! জয় শ্রী রাম! যদি কোনোবা ব্যক্তি ৰাৱণৰ প্ৰতিমূৰ্তিৰ বেৰিকেডৰ ভিতৰত সোমাই আছে তেখেতসকলক অনতিপলমে তাৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। কোনোবা ব্যক্তি যদি ৰাৱণৰ প্ৰতিমূৰ্তিৰ বেৰিকেডৰ ভিতৰত সোমাই আছে তেখেতসকলক অনতিপলমে তাৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে এটি বিশেষ ঘোষণা, ৰাৱণৰ প্ৰতিমূৰ্তি দাহন আমাৰ আৰম্ভ হৈছে। গতিকে যিসকল ব্যক্তিয়ে ইয়াৰ পৰা আঁতৰি যাব তেখেতসকলক একেলগে আঁতৰি যাবলৈ অনুৰোধ কৰিছোঁ। লাহে লাহে আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। মানুহবিলাকক অকণমান ৰাৱণৰ প্ৰতিমূৰ্তিৰ পৰা আঁতৰিবলৈ অনুৰোধ জনাইছোঁ যদি কোনোবা ব্যক্তি বেৰিকেডৰ ভিতৰত সোমাই আছে।